নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া বৰ্তমান আমি দুয়োটাই যাব লৈছোঁ মামাহঁতৰ ঘৰলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি মামাহঁতৰ ঘৰ পামগৈ এতিয়া। আৰু এপিনে কস্তুৰী, কিন্তু এটা হেৰি হ'ল, এপিনে গোটেই ৰাস্তাতে পানী ভৰি আছে। এতিয়া বাইক চাইক নিব নোৱাৰে, মানে বাইকখন তাতে থ'লোঁ। থৈ পেলাই এতিয়া এদিকে খোজকাঢ়ি যাব লাগিব আৰু বোকা গছকি পেলাই। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। অঁ হৈ পিনে পিছফালে এপিনে চেণ্ডেল হাতত লৈ এপিনে বোকা গোটেই, এপিনে পিছত কস্তুৰী আৰু মই গৈ আছোঁ পূৰা। আৰু এপিনে আমাৰ কলংখন পূৰা একে বাঢ়ি আহি ৰাস্তা কাষত লাগি আছে। আৰু এইখিনি পানী হেৰি হৈ আহিছিলেহে, পাৰ হৈ আহিছিলোঁহে। আকৌ এপিনে পানী পাৰ হ'ব লাগিব এতিয়া, মানে ঠায়ে ঠায়ে ৰাস্তাৰ মাজত মানে পূৰা পানী হৈ গৈছে। আৰু এইপিনে আমাৰ কলং নদী পূৰা পানী বাঢ়ি গৈছে। এইপিনে মামাহঁতৰ এইটো ড্ৰেইনটো আৰু একদম পূৰা লেভেল হৈ গৈছে পানী। আৰু অলপ যদি বাঢ়ে মানে একে ৰাস্তা মানে পূৰা ওপৰেদি পানী বাগৰি যাব। ফাইনেলি আমি মামাহঁতৰ ঘৰ পাই গ'লোহি। এইপিনে মামা চকীত বহি আছে, আৰু এইপিনে গোটেই বোকা, আৰু এইপিনে কলংখন ওচৰতে পানী বাঢ়ি পূৰা ৰাস্তা সৈতে লেভেল হৈ আছে। ইয়াৰ কস্তুৰী মই এনেকৈ বান্দাতে বহি আছোঁ মামাহঁতৰ। ইয়াত আহি পেলাই কেনেকুৱা লাগিছে এতিয়া? ভালে লাগিছে, বোকা চব। এনেতো আহি ভাল লাগে, এতিয়া মানে বৰষুণ দিন তাতে আৰু পানীও বাঢ়িছেতো, গোটেই ৰাস্তা মানে একদম বোকা হৈ গৈছে পূৰা। সেইকাৰণে মানে অলপ আহিবলৈ প্ৰব্লেম হয় আৰু। মামী এইকেইদিন কৈ দিয়কচোন, পানীৰ ফলত কি কি অসুবিধা হৈছে? পানী কি আৰু আহন যাহন কৰিবলৈ অসুবিধা, বহুত অনিষ্ট হয়, মানে অসুবিধাই আৰু আমাৰ ইয়াত বহুত অসুবিধা। খেতি পথাৰ পিনেও অসুবিধা। মামা এতিয়া অলপমান মাছ চাছ মাৰিছেনে নাই? মাৰিছে মাছ, ইমানকৈ মাছটো পোৱা নাই, অহা নাই মাছ। আৰু এতিয়া মামাই মই গৈ আছোঁ গৰুৰ ওচৰলৈ। আৰু আপোনালোকক দেখাম, মানে আগফালেতো কলঙৰ পানী পূৰা বাঢ়ি আহি ওচৰ পালেহি, আৰু পাছফালৰ পৰা পূৰা জলাহ পানী মানে একদম পিছফাল চুৰ চুৰ হৈ আছে। এইপিনে আপোনালোকক দেখাই আছোঁ, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। এইপিনে মামা আৰু মই গৈ আছোঁ পূৰা। সেইপিনে মামা ইয়াতে গৰু এৰাল দি থৈ দিছে। এইপিনে পূৰা গৰু ম'হ চব এৰাল দিয়া হৈ আছে, মানে ইমান গৰু এৰাল দিবও জেগা নাইকিয়া হৈ গৈছেগৈ। আৰু এইপিনে দেখিবলৈ পাইছে একদম পূৰা এইপিনে চব পানী পানী, বগা বগা যিমান দেখিছে একদম চব পানী এইপিনে। আৰু পিছফালে এইপিনে পানী। মামাহঁতৰ ঘৰলৈ বেছি দূৰ নহয়, অলপমান গ'লে এইপিনে পানী পাই যাবগৈ। আৰু এইপিনে পানী চাই আহি পেলাই ভৰি হাত ধুই ল'লোঁ। আৰু এইপিনে আমাৰ কস্তুৰী আৰু এইপিনে মামীয়ে পূৰা একদম ৰুটি বেলি আছে, ৰুটি আৰু চাহ হ'ব। আৰু এইপিনে আমাৰ মামাই পূৰা নাৱত আলকটা লগাই আছে। আলকটা আঁতৰি গৈছে নেকি মামা? আৰু একদম কলং পূৰা বাঢ়ি আছে এনেকৈ। নতুন বিট খুৱাই দিছে। আৰু এইপিনে কস্তুৰীয়ে পূৰা চাহ বনাই লৈ আহিছে, পুৰি, তাৰপিছত আকৌ আমলেট আৰু চাহ। আৰু এইপিনে আমাৰ সৰু দেহা স্কুলৰ পৰা আহি পাই গ'লহি, আৰু তাৰ কাৰণে ৰখি আছিলোঁ। এতিয়া আমি যামগৈ, আৰু তাইও আহি পালেহি। ফাইনেলি ঘৰলৈ যাওঁ। আৰু এইপিনে আমাৰ মামীহঁত আৰু এইপিনে আমাৰ মামা শুই আছে। মামা যাওঁ গৈ দেই, শুই থাকক। এইপিনে পূৰা আঁঠুৱাটোৱে শুই আছে মামা। আৰু অহা বহুত সময় হ'ল, সেইকাৰণে এতিয়া ঘৰত যাওঁ। আৰু বাই বাই, টাটা। ঐ মামী থাকক।
যাওঁ এইপিনে আমাৰ সৰু দেহা তাইও চাইকেল দলঙৰ ইয়াতে থৈ আহিছে মানে পানী পূৰা ৰাস্তাতে হৈ গ'ল সেইকাৰণে মানে চাইকেল আনিব নোৱাৰিলে তাতে থৈ আহিলে আমি বাইকখন তাতে থৈ পেলাই পূৰা পানী গছকি বোকা গছকি আহিছোঁ আৰু এইপিনে আকৌ সেয়া পানী পাই গ'লোহি পূৰা বোকা ৰাস্তা চেণ্ডেল খুলিব লাগিব অথনিতকৈ অলপ বাঢ়ি গ'ল নেকি পানী এইখিনিলৈকে নাছিলে অথনি এতিয়াও পালেগৈ অথনি ইমানখিনিলৈকে আছিলে এইখিনিলৈকে আছিলে অথনি এইখিনিলৈকে আছিলে এতিয়া গৈ পেলাই পালেগৈ পানী আৰু মামাহঁতৰ ঘৰত আহোঁতে এইখিনি পানী নাছিলে এইখিনি বোকা হৈ আছিলে এতিয়া ঘূৰি আহোঁতে দেখিছোঁ যে পূৰা পানী হৈ গৈছে আপোনালোকে দেখিব পাইছে সেইপিনে পূৰা পানী আৰু কস্তুৰী যেনেকৈ পাৰ হৈ গ'ল এইখিনি পূৰা পিছল হৈ আছে এইখিনি জেগা আৰু সৰু দেহাহঁত গৈ পিনে আগ পালেগৈ আৰু এইপিনে জলাহতো পানী পূৰা হৈ গৈছে পানী বাঢ়ি আছে জলাহতো সেইকাৰণে মানুহবিলাকে গৰু চৰু যিমান এৰাল দি আছিল চব লৈ আহিছে ইয়াত দেখিবলৈ পাইছে আপোনালোকে ইয়াত গৰু চব লৈ আহিলে এৰাল দিয়া হৈ থাকে গৰু আগবেলা যদি ঘাঁহত এৰাল দি থৈ দিছিলে পিছবেলা গৈ দেখিছে যেন পূৰা পানী হৈ গৈছে পানীতে খাই আছে গৰুৱে আৰু এইপিনে দলঙৰ ওপৰৰ পৰা কলংখন দেখিব পাইছে আপোনালোকে ফাইনেলি ঘৰ পালোহি আজিলৈ ইমানেই আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ ধন্যবাদ